আজি যিয়ে তোমাক অৱহেলা কৰিছে, গুৰুত্ব দিয়া নাই, ধৈৰ্য ধৰা, এদিন তোমাকে তাৰ বহুত বেছি প্ৰয়োজন হ'ব। সফল মানুহৰ মুখত সদায় দুটা বস্তু দেখিবলৈ পোৱা যায়, এটা হৈছে হাঁহি আৰু আনটো হৈছে মৌনতা। যি হ'ল ভালেই হ'ল, যি হৈ আছে ভালেই হৈ আছে, আৰু যি হ'ব ভালেই হ'ব। তোমাৰ যাত্ৰাপথত যদি কোনোবাই তোমাক অকলশৰে এৰি থৈ যায় বা আঁতৰি যায়, হতাশ নহ'বা। সিহঁত আঁতৰি যোৱাৰ মূলতে হ'ল এই যাত্ৰাপথত তুমি নিজেই অতিক্ৰম কৰাৰ যোগ্য। ধুমুহা অহাটো প্ৰয়োজন, কাৰণ তেতিয়াহে গম পায় কোনে হাত খামুচি ধৰিব আৰু কোনে এৰি দিব। তোমাৰ জীৱনৰ আটাইতকৈ ভাল সিদ্ধান্ত তোমাৰ বাহিৰে আন কোনেও ল'ব নোৱাৰে। থমকি নৰবা, তুমি যিমান ভাবা জীৱনটো তাতকৈ বহুত বেছি গতিত আগুৱাই গৈ আছে। জীৱনৰ সমস্যাবোৰ ডাঙৰ নহয়, আচলতে আমিহে সৰু। যেতিয়া আমি নিজকে ডাঙৰ আৰু সমস্যাবোৰ সৰু বুলি ভাবিব পাৰিম, তেতিয়াৰ পৰা জীৱনটো সহজ হৈ পৰিব। সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ, কিন্তু সমস্যাৰ সন্মুখীন হৈ জীৱনৰ সৈতে যুদ্ধ কৰাটোহে কঠিন।